সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ঢুকাইছিল তেতিয়া এই কবিতাটো লিখিছিলোঁ আৰু তাৰ এটা কাহিনী আছে আৰু কাহিনী এটা আছে 1977 চনত আমাৰ অসমৰ অন্যতম গায়ক জয়ন্ত হাজৰিকা ঢুকাইছিল জয়ন্ত হাজৰিকা ঢুকাওঁতে আমি গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত এটা অনুষ্ঠান কৰিছিলোঁ যাতে কিছু পইচা তুলি তেওঁৰ পৰিয়ালটোক আমি দিব পাৰোঁ আৰু তাতেই মই এটা কবিতা আবৃত্তি কৰিছিলোঁ জয়ন্ত হাজৰিকাক উদ্দেশ্য কৰি আৰু তাতে প্ৰথমবাৰৰ কাৰণে কবিতাত মানে সংগীতৰ ব্যৱহাৰ কৰি মই সেইটো কবিতা কৰিছিলোঁ আৰু মোৰ এতিয়াও মনত আছে তাৰ দৰ্শকৰ শাৰীত আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আছিল ৰঙা শ্বল এখন লৈ তেখেত বহি আছিল আৰু সেই ৰঙা শ্বল লৈ বহি থকা ভূপেন হাজৰিকা ডাঙৰীয়া যেতিয়া মোৰ আবৃত্তি কৰা শেষ হ'ল তেতিয়া তেখেত মোৰ ওচৰলৈ আহি মোক পিঠিত থপৰিয়াই দিলে আৰু ক'লে যে মই যেতিয়া ঢুকাম মোৰ কাৰণে এনেকুৱা এটা লিখিবি যেতিয়া তেখেত সঁচাকৈ ঢুকাল তেতিয়া মোৰ সেই কথাটো মনত পৰিছে তেখেতে বহুত ধেমালিয়ে কৈছিল মোৰ কিন্তু ভূপেন দাই কথা কোৱা কথা আমাৰ বাবে আৱেগৰ নিচিনা আৰু সেইকাৰণে এনেই মই মানুহটো খুব এলেহুৱা ইমান সোনকালে কাম নকৰোঁ কিন্তু ভূপেন দাৰ আদেশ বুলি ভাবি মই লগে লগে লিখিবলৈ ধৰিলোঁ আৰু আচলতে মই তেজপুৰৰ পৰা আহি আছিলোঁ যাতে ভূপেন দাক গুৱাহাটীত লগ পাওঁ এই দেহটো অন্তত তেতিয়া এই মই অকণমান মোৰ বিশ্ববিদ্যালয়ৰ পৰা অকণমান অহাৰ পিছতে অগ্ৰদূত কাকতৰ পৰা সুধিছিল আপোনাৰ কেনে লাগিছে মোৰ তেতিয়া এই প্ৰথম কবিতাটোৰ প্ৰথম শাৰীটো লিখা হৈছে তেতিয়া মই ক'লোঁ মই আৰু বেলেগ একো নকওঁ মই এটাই কৈছোঁ এটা গান শেষ হ'ল তাৰপিছত আৰু কিছু দূৰ গ'লোঁ ওৰাংমান পাইছোঁ ওৰাঙৰ পৰা এনেকৈ যাম তেতিয়া এই প্ৰতিদিনৰ পৰা সুধিছে যে আপোনাৰ কি বুলি ক'ব তেতিয়া মই ক'লোঁ যে তেতিয়া মোৰ 3টা শাৰী লিখা হৈছে মই এই 3টা শাৰী গাই দিছোঁ যে এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল এই আপোনালোকে যদি চায়গৈ আৰু কাৰোবাৰ মনত আছে দেখিব সেই প্ৰতিদিনত সেই 3টা শাৰী ওলাইছে আৰু পিছদিনা মই বাটত যাওঁতে কবিতাটো লিখি মেলি এনেকৈ আহি পেলাই পিছদিনা ৰেকৰ্ডিং কৰিছোঁ এইটোকে মই এতিয়া আপোনালোকৰ ওচৰত গাই দিছোঁ আৰু মই এটা কথা ক'বলৈ পাহৰিছিলোঁ এই যে আপোনালোকে মৰাণ গামোচাখন দিছে এইখন দিছে এইখন লৈ মই অত্যন্ত গৰ্বিত এইখন মই অত্যন্ত আদৰেৰে এইখন সংৰক্ষণ কৰিছোঁ এটা গান শেষ হ'ল এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানৰ দোলাত আহে আমাৰ বহাগ সেই গান শেষ হ'ল উপচি আছিলে গান গানতে লখিমী ধান কঢ়িয়াই আছিলে সুৰৰ গাগৰিত আই অসমীৰ মান মৌচুমী মাতে আঁতি বাঢ়িছিল বিশ্বৰ প্ৰাণ সেই গান শেষ হ'ল সেই নৈয়েই শুকাই গ'ল ক'ত তেনেহ'লে পাবি কৈশোৰ যৌৱন আৰু বেলি ভাতি দিয়া নিজৰ মুখৰ ছবি ক'ত সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি সেই নৈ শুকাই গ'ল হেমন্ত শীতৰ দুমুজা দিনতে সেই গান শেষ হ'ল অগ্নিযুগৰ জুইকিৰ নদী চিতাতে নুমাই গ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগায় অসামান্য প্ৰেৰণা একলব্য প্ৰস্তুতিৰ আখৰা কৰায় সেই ধুমুহা নোহোৱা হ'ল গানৰ নিতল দেহ জ্বলি জ্বলি ৰ'ল জুই জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে জুই জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে দেখো ভমকতে জ্বলি উঠে দেখো ছাই হৈ জ্বলি উঠে গোটেই জাতিৰ বুকু খহু খহু কৰে নিমাতে নিতাৰে নিতল গানৰ বীজবোৰ গজিয়ায় সেই গানেই আছে সি এতিয়া
বুকুৱে ঠেকা খায় ধুমুহাৰ আগলতি নিচান উৰাই তেনে শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ শেষত আহিছে নতুন গান গানৰ শেষত আহিছে নতুন গান কোন ক'ত আছ আহ গাঁও জাতিক জগোৱা গান গাঁও মানুহৰ জয় গান মৃত্যু জিৰাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ শেষত আহিছে নতুন গান গানৰ শেষত আহিছে নতুন গান গানৰ দেহত বজিছে নতুন গান নমস্কাৰ